এতিয়া সময় ৰাতিপুৱা 4:50 হৈ গৈছে আৰু আমি খোজকাঢ়িবলৈ যাব ওলাইছোঁ। এয়া দেখিছেনে আমাৰ ইয়াত অলপত আন্ধাৰেই হৈ আছে, কিন্তু এয়া ফিল্ড পালোহি। ফিল্ডখন আমাৰ ঘৰৰ একেবাৰে কাষতেই। ফিল্ডখন কিন্তু বহুত ডাঙৰ, ইমূৰৰ পৰা সিমূৰত কোন আছে দেখি নাপায় আকৌ। আমি তাতে প্ৰত্যেক দিনাই আধা ঘণ্টা 45 মিনিট সময় খোজকাঢ়োঁ আৰু ৰাতিপুৱা সময়ত খোজকঢ়াটো খুবেই স্বাস্থ্যৰ কাৰণে খুব বেছি ভাল হয়। আপোনালোকেও খোজকাঢ়িবলৈ অভ্যাস কৰিবচোন। আগতে ময়ো নোৱাৰিছিলোঁ বাৰু, ৰাতিপুৱা সোনকালে উঠিবই নোৱাৰোঁ, কিন্তু আজিকালি মানে খোজকাঢ়ি অভ্যাস হৈ গ'ল আৰু আজিকালি নুঠিলেহে মোৰ মনটো একদম কিবা লাগি থাকে। আৰু এয়া দেখিছেই নহয় কিমান খোজকাঢ়িলোঁ। আজি দিনটো তেনেকুৱা বিশেষ কাম নাছিলে। এতিয়া আবেলি 3 বাজিলে আৰু আমাৰ ঘৰলৈ যিহেতু মাহী আহিছে, সেইকাৰণে ভাবিলোঁ মাহীক অকণমান ফুৰাই আনো। তাকে মা, মই আৰু মাহী আমাৰ ওচৰতে অকণমান ফুৰিব গৈ আছোঁ। যিহেতু আলহী আছে, মানে মাহী, মাহীৰ ল'ৰা, মামাৰ ল'ৰা সকলো আছে, সেইকাৰণে আমি ঘূৰি আহোঁতে এটা হাঁহ লৈ আহিলোঁ আৰু ৰাতিৰ সাঁজ হাঁহেৰেই খালোঁ। আৰু আজিলৈ ইমানেই। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম।